কেৱল মনোৰঞ্জনৰ বাবে বনোৱা হৈছে কোনেও যাতে ভিডিঅ'টো ব্যক্তিগতভাৱে গাত পাতি নলয় কিবা ভুল হ'লে ক্ষমা কৰিব হেল্ল' ভিউৱাৰ্ছ আশা কৰোঁ সকলোবোৰ ঠিকে আছে আজিকালিতো এটা ঘৰৰ প্ৰতি গৰু এটা নাপালে ইউটিউবাৰ এটা হ'লেও পাবাই চ' আমাৰ ঘৰত গৰু নাই ইউটিউবাৰ এটাকে হৈ গ'লো আৰু সেইটো কাৰণে লেটছ ষ্টাৰ্ট ইট Seriously? তোৰ ভাই কি? আকৌ এবাৰ কওঁ তোৰ ভাই কি? তোৰ ভাই এমলা মই গম পালোঁ তোৰ যিবিলাক কাজিনখিনি কি হ'ব? তেতিয়াহ'লে পেহী খুৰাকৰ পুতেকটো কি হ'ব তোৰ ভাব? জেঠাই ছোৱালীজনী এমলা মানে কি মানে এইটো বস্তুটো মানে গুগলত চাৰ্চ কৰিলে পাম নে কি মানে বুজাইছ কি মানে ক'ব বিচাৰিছ কি এমলা কি গালা আকৌ শুনিছ কি গালে হস্ত নষ্ট চাকৰি নষ্ট কিনো গাইছা বুজি পোৱা নাই চাকৰি পাব বৰ কষ্ট ফিউচাৰ আজি বাধাগ্ৰস্ত তাকে ভাবি মাথা নষ্ট শুনি চিৰিয়াছলি মানে কি ভাবি পেলাই কি গাই দিয়া নহয় জীৱনটো বাধাগ্ৰস্ত আৰে এনেকৈ থাকিলে বাধাগ্ৰস্ত হ'ব যোৱা দৌৰা মেলা একদম পুৰা তোমাৰ বয়সটো হ'ল দেখিও ধৰিব পাৰি ন তুমি কমেও 24 বছৰমান হৈ গ'ল যেন পাইছোঁ তোমাৰ চাকৰি এটা ল'বলৈ 2 বছৰ মাৰিব পাৰা এনেকৈ যদি ৰেপ চং গাই থকাতকৈ শুনিছিলো ভালকে চাকৰি পাবি ডিগ্ৰী পাছত কোনে জানে বাহডাল খাবি ব্ৰ সঁচাকৈ তুমি জানো ভালকৈ পঢ়িছিলা একদম সঁচাকৈ ক'বা হা নিশ্চয় একেই মোৰ দৰে ব্ৰেক বেঞ্চাই আছিলা চাগে আৰু বাঁহটো কেনেকৈ খালা বাৰু তুমি মোক শিকাই দিবাচোন কোনটো মানে খৰিচা কৰি খালানে নে বেলেগ কিবা ষ্টাইলত খালানে নে ইটো ভাল কাম কৰিলে সুনাম পাব বেয়া হ'ব ধৰিলে জহনামে যাব এই কেকেবাটো গোটেই হাতডাল ওপৰলৈ দাঙি মুখখনে ডিঙিটো এনেকৈ হিলাই এইবোৰ কৰিবলৈ বাদ দিয়া আৰু কেনেকুৱা লাগে দেখিবলৈ 7 দিন নোখোৱা কেটেঙাটো গোটেই তুমি কি বেছিকৈ কি ৱেবছাইট গৈছা বাৰু তুমি ক্ৰমটো তোমাৰ চেক কৰিলে চাগে চাবই নোৱাৰা হ'ব নাপায় চ' গাইছ আমাৰ তৃতীয় ভিডিঅ'টোলৈ আগবাঢ়োঁ দেখিছে নহয় দুজন পালোৱে কিমান ধুনীয়া ধুনীয়া ৰেপচন কৰা এই 3 নম্বৰজন চাই ক'ব কেনেকুৱা লাগে মই দাদাৰ কথা মান্তি হৈছোঁ দেই দাদাই ঢোল বজাব নাচনীকেইজনীয়ে নাচিবা দেই আৰু গামোচা এখনমানো লগাই দিবা ঠিক আছে বাৰু আগলৈ তুমি জানো নাচিবা বজা মই ঢোল হাঁহিটো মাৰিলি জালতে ফচালি মাই তোমাক সাজিছে এইটো পাখোন সোণেৰে সাজিম সপোনৰ ঘৰ তাতে আৰু হাঁহিব দুটি দেহা দুটি মন সুখেৰে ৰাখিম বুকুৰে মাজত তোমাকে মই মাতিছো সুখেৰে কাষত আহা না মাতিছো কুলিৰে নাই মই এইটো কথাত মান্তি হ'ব কেতিয়াও নাই এইটো কুলি মাত কোনটো ফালৰ পৰা হৈছে বা টেক মানে একদম গামোচাখনে চেপা মাৰি দিলে যেনেকৈ মাতটোলে দে তেনেকুৱা মাতটোহে ওলাইছে ক'ত কুলি মাত বাৰু এইটো হ'ব পাৰেনে বাৰু তুমি নিজে কোৱাচোন বাৰু নিজে ভাবিছ কুলি কোনটো ফালৰ পৰা বাৰু চুৰতত কুলি নে মাতত কুলি নে কি ৰঙা পানীৰ ঘাটত মই নেযাওঁ আছো তোমাৰ বাটতে আছো মোৰ ওলাই আহা এই ৰাতিটোক নিশা বুলি কোৱাও শুনিছোঁ এই ৰাততটো কি আকৌ মানে ৰেপ গালে মানে ৰাতত বুলি ক'ব লাগিবই মানে বাটতে ৰখিছোঁ আহা ৰাতত মানে কিনো মানে গাই থাকে মানে একো মাথা বিংকা নাই
চ' ফ্ৰেণ্ডছ আজিলৈ ইমানে ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে কমেণ্ট কৰিব পাৰা কাক ৰ'ষ্টিং কৰিব লাগে আৰু মোৰতো আজি ফাৰ্ষ্ট চেনেলটো অ'পেনিং কৰিছোঁ ন চ' ইমান খাছ নহ'বও পাৰে ভিডিঅ'টো চ' চাপৰ্টটো দেখুৱাবা আৰু জয় অসম বাই বাই এতিয়া মানহানি কেছটোতো পাৰিলে মোৰ ওপৰত জাপি জাপি এইটোক ডিছ বুলি কয় যদি ভালকৈ নাজান টিউশ্যন ল'বলৈ আহি যাবি ফক হিপ হপ যিটো অসমত চলি আছে কাটাপ্পা হৈ আহিছোঁ মই পোন চাওঁ বাহুবলি আছে যিটো হ'ল এতিয়া মুঠতে মোৰ বাছখন চলাই দে ৰেপৰ বিষয়ে ধাৰণাটো আজিৰ পৰা পূৰা সলাই দে আৰু এতিয়া হুকটো শুন এইটো মাত্ৰ আৰম্ভণি পাছৰখিনি আছে অটো ৰিক্সা বন্ধ চব অসমীয়া ৰেপত অকল চলিব মোৰ বাছে এইটো মাত্ৰ আৰম্ভণি পাছৰখিনি আছে অটো ৰিক্সা বন্ধ চব অসমীয়া ৰেপত অকল